নমস্কাৰ, ভালনে সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, আমাৰো ভালেই। আৰু ইয়াত দেখিছেনে জংঘলে জংঘলে ঘূৰি ফুৰিছোঁ। জংঘল মানে আমি আছোঁ পাহাৰৰ ওপৰত। আৰু আজি কেইদিনমানৰ আগত আমি গৈছিলোঁ মহেশ ধাম, মৰিগাঁৱৰ মহেশ ধামত, আৰু তাৰে ভিডিঅ' হৈ আপোনালোকলৈ আগবঢ়াইছোঁ দেই। এয়া সকলোৱে দেখিছেনে, টমটমতে উঠি গৈছোঁ আমি। ডাঙৰ গাড়ীত মানে উঠিলে সকলোৱে মূৰ ঘূৰাই বমি হয়, সেইকাৰণে আমাৰ কাৰণে টমটমখনেই বেষ্ট মানে। আৰু ল'ৰা ছোৱালীকেইটাক লৈ পেলাই বাই ভনীকেইজনীয়ে গৈছোঁ আমি মৰিগাঁৱৰ মহেশ ধামৰ শিৱ মন্দিৰলৈ। পাহাৰৰ ওপৰত থকা, আমাৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 1 ঘণ্টামান ৰাস্তা। আৰু আমি টমটমখনত গৈছোঁ যে সেইকাৰণে লাহে লাহে, সেইকাৰণে আমাৰ 1.5 ঘণ্টামান লাগিলে আৰু পাই গ'লোঁ আহি আমি মহেশ ধাম। আৰু এফালে উঠি আহি আছোঁ ওপৰলৈ। ৰাস্তাত আহি থাকোঁতে কিন্তু ভালেই, এই ওপৰলৈ উঠাখিনিতহে মানে জমকালাও, মানে জীৱ ওলাই যাওঁ হৈ যায়গৈ, ইমান ওপৰত উঠিব লাগে। ল'ৰা ছোৱালী লৈ অহা মানে বহুত কষ্ট হয় ওপৰলৈ উঠি গ'লেগে। এফালে আকৌ মানুহজনে স্কুটিখনকে লৈ গৈছে ওপৰলৈ বুলি সৰু ল'ৰাটোক মানে তাকো পঠিয়াই দিছোঁ। আৰু এফালে ভণ্টিয়ে ল'ৰাটোকো লৈ আছে, আমিও এপাক এপাক লৈছোঁ, তাকো ল'ব দিছোঁ। মানে ইমান দূৰ ৰাস্তাই ল'ৰা ছোৱালী লৈ অহা নহয় আৰু, খালি মানুহজনী আহিলে ভাল হয় আৰু মানে। আৰু আমাৰ ডাঙৰ ল'ৰাকেইটা দেখিছেনে, মানে টিকলুক ওপৰত উঠি উঠি গৈ আছে সিহঁতকেইটা। আৰু আমি পালোঁ আহি চিৰিখন। আৰু এয়া দেখিছেনে, মস্ত ডাঙৰ ডাঙৰ চিৰি, 101টা চিৰি আছে বোলে শুনিছোঁ। আৰু চিৰিকেইটাত উঠোঁতে যে মানে একদম মানুহ কিবা হৈ গৈছোঁ। কেইবাৰ যে ৰৈ গৈছোঁ, কেইবাৰ যে বহি গৈছোঁ, মানুহ গৰমত অৱস্থা নাই, ইমানে মানে কষ্ট লাগিছে। তথাপিতো বাবাক চাবলৈ বুলি আহিছোঁ যদি হয়নে নহয়, সেই ইমানখিনিতো কষ্ট কৰিবই লাগিব। এফালে অলপমান ৰৈছোঁ ছাঁ পালে, আৰু অলপমান গৈছোঁ এনেকৈ, আৰু পাহাৰ সৌন্দৰ্যবিলাক চাইছোঁ। আমি একে পাহাৰ পালোঁ আহি। আৰু বহুত কষ্ট কৰি আমি পালোঁ আহি এয়া বাবাৰ ওচৰ। আৰু মানে তলত আমি অলপমান বহিলোঁ, এয়া ওপৰত এয়া মন্দিৰ, বাবা আছে প্ৰথমতে। আমি বাবা মন্দিৰত সেৱা কৰি পেলাই তাৰপিছত গণেশ মন্দিৰ আছে, গণেশ মন্দিৰত এতিয়া আমি ধুনীয়াকৈ বহি আছোঁ। দেখিছেনে এফালে ইমান শিলৰ চেপে শিলৰ চেপত, মানে শিলৰ তলতহে আছে মন্দিৰ ভাগ। আৰু বহুত ভাল লাগে, ইমান ঠাণ্ডা ইয়াত আহি পেলাই, দুখ ভাগৰ একোৱে নাইকিয়া হ'লে। আৰু সকলো মানে দুখ ভাগৰ নাইকিয়া হৈ গ'লগৈ, যিমানখিনি আমি কষ্ট কৰি আহিছিলোঁ ওপৰলৈ উঠি, ইয়াত আহি সেই কষ্টখিনি নাইকিয়া হৈ গ'লগৈ। আৰু মানে যেতিয়া ওপৰলৈ উঠি আহিছিলোঁ তেতিয়া লাগিছিলে আৰু নাহোঁ আৰু জীৱনত কেতিয়াও। কিন্তু ইয়াৰ পোৱাৰ পিছত আৰু এনে লাগে যেন আকৌ যাম, আকৌ আহিম, আকৌ চাম। আৰু সেৱা চেৱা কৰি আহি পেলাই এয়া দেখিছেনে ধুনীয়াকৈ গোটেইখিনিয়ে বহি আছোঁ। বহি পেলাই মানুহজনক বোলো অলপমান ভিডিঅ' কৰি দিয়ক। তাৰপিছতে সকলোৱে দেখিছেনে ধুনীয়াকৈ বহি আছোঁ। আহি পেলাই আকৌ ওপৰলৈ যাব আছে নহয়, কিবা কিবি চাবলৈ। আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। লোকে আহিলে গৈ, আমিহে ফটো উঠালৈ হে হৰি। এতিয়া যাম এই ৰাস্তাটো দেখিছেনে, ওপৰলৈ উঠি
পাহাৰৰ চেপে চেপে কিবা নাই হয় কিবা একো নাই শম্ভু ইমান দূৰ হৈছে কিবা একো নাই ফটো মাৰি দিয়াহি মামাক কৰি যাব লাগিব মই নাযাওঁ দে তালে মই অকণ যাম ব'লা ব'লা নাযাবি এই নাযাওঁ ধেই কৃষ্ণ নমঃ শিৱায় menang. শুন নাই দিম দে তোক মই menang bal bal ring bal. ৰবা উঠাম দিয়া Ayo. দেহি নালাগে নালাগে আহিলো মহেশ ধাম আৰু দেই প্ৰভু পাহাৰখনৰ সকলোতকৈ ওপৰত থকা এয়া বাবাকো দৰ্শন কৰিলোঁ, যাক কৈলাশ বুলি কোৱা হয় এই ঠাইখনক। আৰু তালৈকেও গ'লোঁ, মানে মন আছিলে যে যাবলৈ কাৰণে, তালৈকেও লৈ গ'ল মানুহজনে। আৰু নেযাওঁ বুলি কৈ মানে সকলোখিনি ঘূৰি ফুৰিছোঁ। এফালে ল'ৰাই কান্দি আছিলে, তাকো বাপেকে ওপৰলৈ লৈ গ'লে। আৰু ফটো উঠাৰ পৰ্ব আমাৰ ল'ৰা ছোৱালীকেইটা এনেকৈ বহি আছে। এতিয়া তললৈ যাম আৰু দেই। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে, বেছিকৈ দিব নোৱাৰিম। আৰু এটা ভিডিঅ' আহিব মহেশ ধামৰ, আৰু বহুত বেলেগ বেলেগ জেগা চাবলৈ যাম, তাত সেইখিনি দেখা পাব আপোনালোকে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ দেই, বাই বাই। দেখিছেনে ইমান খেলৰ চেপে চেপে, আৰু এয়া মন্দিৰকেইটা পাৰ হৈ কিন্তু তালৈ যাব লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে কৈছোৱে নহয়, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই দেই। ভয় লাগে পাপাক ধৰি আহ ধুনীয়া লাগিছে ভিডিঅ' নালাগে বহি পেলাই